অসমত পুনৰ 1 লাখ নিবনুৱাক দিয়া হ'ব নিযুক্তি। অহা 3 বছৰৰ ভিতৰত দিয়া হ'ব 1 লাখ চাকৰি। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছত্তীশগড়ত এখন বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। অসমত বিজেপি চৰকাৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰায় পূৰণ হোৱাৰ পথত। এইবাৰ পুনৰ 1 লাখ চাকৰি দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। মঙলবাৰে ছত্তীশগড় নৱগড়ত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, 2.5 বছৰ পূৰ্বে যেতিয়া অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই সময়ত চৰকাৰ গঠন হ'লেই 1 লাখ নিবনুৱা নিযুক্তি দিব বুলি প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কৈছিল, সেয়া অসম্ভৱ। কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে অসমত 90,000 যুৱক যুৱতীক নিযুক্তি দিয়া হ'ল। ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, অহা 3 বছৰত অসমত আৰু 1 লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব। অসমত মুঠ 10 লাখ নিবনুৱা থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী চাকৰিৰ উপৰি আত্মসংস্থাপনৰ জৰিয়তে নিবনুৱাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। 23 ছেপ্টেম্বৰত অসম চৰকাৰে আত্মসংস্থাপনৰ বাবে এখন নতুন আঁচনি আৰম্ভ কৰিব। 2 পৰা 2.5 লাখ যুৱক যুৱতীক চৰকাৰৰ ফালৰ পৰা 4 পৰা 5 লাখ টকাকৈ আত্মসংস্থাপনৰ বাবে আগবঢ়াব। সেই ধন ঋণ হিচাপে নহয়, অনুদান হিচাপে আগবঢ়াব, যাতে তেওঁলোকে কোনো কাম কৰি আত্মসংস্থাপন লাভ কৰিব পাৰে।